গছে জুপিও এ পঘা বাতিবরে হলা নাচিব নেকি দিন আসিনি ওই কোতে বহাগি ওই অত দিন আসিলি তো ওই আমি মলিয়ালে ওই কথালে মশিয়ালে ওই আহি পালে সতরে মাহতে ও ঢুলে গিরগিরালে ও ঢুলার মাধিনী কি ঢিনা ওয়া হইল রাগত ওয়া হই যে কাহত ওই তোরা সিঁড়ি বলই যা
তোরা তোর পিয়া ওই পাতে কমনিয়া ওই তোরা তোর পিয়া পাত তোরা তোর পিয়া পাত এই তোরা রে তোলতে ওই ধেমালি গরুতে ওই এই বড় খন পরে গা সততে সিরিল গীত গীত তরা সমনিয়া গীত গীত তরা সমনিয়া গীত গীত রোদতে হুয়াই গীত গীত রোদতে হুয়াই সতর মাহতে গীত গীত গরু পঘার কারণে গীত গরু পঘার
আছে এই সব ঠিক ঠাক কৰি থৈছে বোলে এবাৰ দেখাই লওঁ আহা এই বহ আহা এই ৰেডি এই যাওঁ যোগাৰ কৰা দিয়া এই ভালকে বহা এই দিবলৈ দিগদাৰ হ'ব নহয় ভালকে বহা দিয়া সব যোগাৰ কৰি আনিছে চাগে এই মেৰি এই ঠোলাবিলাক দি যোৱা এই সোনকাল কৰা দেই এই বেলি লহৰিয়ালে দিগদাৰ হ'ব পাছত এই তোমালোকে ঠোলাটো ঠিক কৰি লোৱা এই তুমি এই মৰলীয়া পাত কিলা ঠিক কৰি দি দিয়া খালি দিবলৈ লৈ আহিছে এই ডাউকৰ পিচটোৰ পৰা পৰিছেনে বাৰু চাবা দেই এই সকলোকে সমানকে দিবা এই চেংমৰা ভাজি নাই অনা নেকি এই চেংমৰা ভাজি দিয়া এই মেঘেনি কি ক'বা আজি বোলে সেই বেমাৰ আহে ন বিচনাতে পৰি আছে নহয় আমলৈটো দিয়াই নাই দেখোন ঐ দাইটি দিয়া এই আমলৈটো দিয়া দিয়া ৰ'বা খাই বৈ লোৱা আমি সিদ্ধান্তটো কৰিম আজি মেধি ঘৰত ভালকৈ খাই বৈ লৈ কাইলৈ আকৌ কাৰোবাৰ কোনোবা এজনৰ ঘৰত এই তৰাৰ ভাগ দিবগৈ লাগিব নহয় তৰাকেইটাও এই পেটুলা ঘৰতে বোলে হেনো অলপ অসুবিধা হৈ আছে তাৰ ঘৰতে দিবগৈ লাগিব এই সেকাও বনাই খাইছে বোলে ভালকৈ হেনো দিয়া এই সেকা প্ৰত্যেক দিয়া ঐ বাবা দি দিয়া এই বেছি নাখাবা দেই নিচাই ধৰিব আৰু ভালে কি ঘৰ আছে ঐ ৰেংটো তই এদায় কৰিলি এই কানিয়াহে এদায় কৰিলে এই ইয়াতে ৰমাকে হ'ল নেকি ৰাইজৰ হ'ল নেকি খোৱা ভালকে খোৱা আমাৰ পেটুলা গাইটি বহুত খিনাই গৈছে দেই নামটো আকৌ পেটুলা ঐ গাইটি পাতবিলাক নিয়া ৰাইজৰ খাই হৈ গ'ল সেই আমি বোলো এইবাৰ প্ৰথম নহয় এই মেডিকতে বিহু এটা আৰম্ভ কৰোঁ ঐ টেকেলি পৰিলে ঐ নাদত ঐ বোলো টেকেলি পৰিলে নাদত ঐ হেৰেকাৰ জালতে ঐ ভাগৰি পৰিলো ঐ বোলো ঐ মেধিত গৈ পৰিলে ভাণ্ডত
রিকে যাও তাকে রিকে যাও তাকে আমি ধন্যবাদ যাচিছোঁ সুদূৰ লখিমপুৰৰ পৰা আহি আমাৰ মাজত তৰাচিৰা বিহু প্ৰদৰ্শন কৰাৰ দলটিক আমি ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু এই দলটিৰ উপহাৰ হিচাপে ঠেঙাল কছাৰী সাহিত্য সংগীত পৰিষদৰ পৰা পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী ডাঙৰীয়াই ৯০,০০০ টকা দিব বিচাৰিছে। আমি তেখেতক মঞ্চলৈ আহি দলটোৰ দলপতিৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। আমি দলটোৰ প্ৰতি এটা অনুৰোধ আহিছে আমাৰ ৰাইজৰ ফালৰ পৰা যে কেইবাজনো ছাত্ৰই আমাৰ ঠেঙাল কছাৰী তৰাচিৰা বিহুটোৰ ওপৰত গৱেষণা কৰি আছে। গৱেষক ছাত্ৰ কেইবাজনো আহি আমাৰ মাজত আছেহি। তেখেতসকলে আমাৰ কছাৰীৰ যিকেইটা চেওঁ অকণমান পুনৰবাৰ চাব বিচাৰিছে, আমি বজাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকৰ অনুৰোধ ক্ৰমে আমি এই কছাৰী চেওভাগ বজাবলৈ আৰম্ভ কৰিছে ইয়াত ঢুলীয়াসকলে। আমি স্বেচ্ছাসেৱকসকলক আমাৰ ভোজনালয়লৈ যাবলৈ অনুৰোধ জনাইছোঁ। স্বেচ্ছাসেৱকসকলক ভোজনালয়লৈ যাবলৈ অনুৰোধ জনাইছোঁ।